হেল্ল' হয় ছাৰ হয় 1000 পুলিৰ আমি অৰ্ডাৰটো মই দিলোঁ হয় ছাৰ পইচাটো অলপ লাগিব হয় পইচাটো মানে আপুনি কাইলৈৰ ভিতৰত ৰাতিপুৱা 7টামান বজাৰ ভিতৰত আপুনি পে' কৰি দিব পইচাটো হয় এতিয়া চিন্তা কৰিব নালাগে মই গোটেইখিনি পুলি লগাই দিম ছাৰ মোৰ নিজৰ মাটিতে লগাম মই নিজে লাগি দিম ছাৰ হয় ছাৰ মই নিজে লাগি দিম ঘেৰাটোৰ কথা চিন্তা কৰিব নালাগে মই লোহাৰৰ দিছোঁ এইটো অলপ খৰচা কৰিছোঁ সেইবাবে অলপ পইচাৰ দৰকাৰ হৈছে গতিকে আপুনি অলপ সৰহকৈ দিব পইচাটো বুজিছেনে মই চিন্তা কৰিব নালাগে বাৰু মই এইবোৰ চাই দিম অকল নিজে লাগিম আৰু দুই বা এজন থাকিব আৰু মই বিশেষকৈ লাগি দিম বাৰু হয় ছাৰ আপুনি চিন্তা কৰিব নালাগে গোটেই লাগি দিম মোৰ এইবোৰ ফটো চটোত ইমান ধান্দা নাই মই বিশেষকৈ আমাৰ গ্ৰুপটোৰ ফালৰ পৰা পুলি ৰুব লাগে মই পুলি ৰুই দিম পইচা নোহোৱাটো নহয় তথাপিতো এই লোহাৰৰ বস্তুবোৰ যে ল'লোঁ সেইবাবে বাৰু হ'ব ছাৰ মই হ'ব ৰাখিছোঁ এতিয়া হ'ব ছাৰ আপুনি খালি কাইলৈ পইচাটো পে'মেণ্ট কৰি দিব ঠিক আছে কি কওঁনে কওক মানে ছাৰ মই কাইলৈ আপোনাৰ কামলৈ আহিব নোৱাৰিম মানে ল'ৰা ছোৱালীকেইটাই কাইলৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি কেইটামান ৰুব তাকে মই গছপুলিকেইটা জেৰুৱাই বেৰি দিব লাগিব সেইবাবে মই আহিব নোৱাৰিম কিহৰ তহঁতৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোৱা তহঁতিটো নালাগে ৰ'ব কাইলৈ মোৰ কামত লাগিব তই কাইলৈ আহিব লাগিব তই কাইলৈতো এক্সট্ৰাকৈ পইচা বেছি পাবি তই কাইলৈ আহিব লাগিব তই মানে কাইলৈ বেছি কাম নহয় খুব বেছি তোৰ আধা ঘণ্টা 1 ঘণ্টা কাৰণে হ'লেও আহিব লাগিব তই কাইলৈ মোৰ মানে বেলেগ এটা বাৰ্থডে লগাইছোঁ তই গম পাৱ জানো হা কাইলৈ বিশ্ব পৰিৱেশ দিৱস হিচাপত মই আমাৰ গ্ৰুপৰ ফালৰ পৰা 10,000 টকা ফাণ্ডত লৈছোঁ তই গম পাৱ গছপুলি ৰোৱা নহয় গতিকে মই এইবোৰ 2-1 ফটো মাৰি দিব লাগিব মোৰ পইচাটো যিমানেই পাওঁ মই ৰখাই থ'ব লাগিব পইচাটো গম পাওঁ ন তই বেছি বুলি নৰোঁতো 1000 অৰ্ডাৰ দিয়া হ'ল কিন্তু সেইবোৰ মই বেলেগত ছাপ্লাই দিব লাগিব এইবোৰ বেলেগ পইচা পাই যাম তই সেইবোৰ মাথা মাৰিব নালাগে তই মুঠতে আহিবি আৰু তই সেইবোৰ তোৰ দৰকাৰ নাই 3 বা 4টা পুলি ৰুম আৰু 1000 টকা মোৰ নামত গতিকে মোৰ ফটো মৰা মানুহ বেলেগ আহিব তই খালি কিবা অকণমান ধৰি দিলেই হ'ল দে গাত বৰ বেছি খান্দিব নালাগে 2-এটা পুলি ৰুম গাত বৰ বেছি খান্দিব নালাগে আৰু লোহাৰৰ সেইকেইটা আমাৰ ঘৰত ফটো মাৰিম আৰু তাৰপিছত লৈ যাব গতিকে তই আহিব লাগিব ছাৰ মই আপোনাৰ চাকৰ হ'ব পাৰোঁ আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আমাৰ প্ৰকৃতিৰ মন আছে ধন নহয় গতিকে প্ৰকৃতিৰ আপুনি যিখিনি অপমান কৰিছে প্ৰকৃতিৰ প্ৰতি আপুনি যিখিনি দায়বদ্ধতা হ'ব লাগিছিল সেইখিনি আপোনাৰ নাই আপুনি প্ৰকৃতিৰ লগত খেল খেলিছে গতিকে এইখিনি প্ৰকৃতিয়ে কেতিয়াও সহ্য নকৰে আৰু আমিও কেতিয়াও সহ্য নকৰোঁ গতিকে আপুনি মোক আপোনাৰ কামৰ পৰা খেদি দিব পাৰিব কিন্তু মোৰ মনটোক প্ৰকৃতিৰ পৰা কেতিয়াও আঁতৰাই আনিব নোৱাৰে গতিকে মই কাইলৈ আহিব নোৱাৰোঁ মোৰ সেই ঠিক কথা আপোনাৰ নিজৰ মনৰ পৰা এটা গছপুলি ৰুই চাওক কিমান শান্তি লাগে 1000 পুলিৰ কোনো দৰকাৰ নাই কেৱল খালি বিনা মূল্যত আপুনি কামটো নিজেই কৰক তেতিয়া গম পাব মনৰ শান্তি কিমান আৰু প্ৰকৃতিয়ে আপোনাক কিমান দিছে তেতিয়া অনুভৱ কৰিব হয় তহঁতি দুখীয়া হ'ব পাৰ দুখীয়াৰ ধন নাথাকিব পাৰে কিন্তু মন সদায় আছে তহঁতি আচলতে প্ৰকৃতিৰ এটা দান আমাৰ এই যিবোৰ কথা আমি টকালৈ চাওঁ তহঁতি কিন্তু টকাৰ অবিহনে প্ৰকৃতিৰ কথাও ভাবিব পাৰোঁ সেইবাবে তোৰ ওচৰত মই আজি ডাঙৰ এটা শিক্ষা পালোঁ আজি আমি শপত লওঁ যে কাইলৈ আমি দুয়ো মিলি সকলোখিনি গছপুলি ৰুম আৰু মোক 1 টকাও তাৰ মূল্য নালাগে মোৰ নিজৰ মূল্যৰে সেই কামখিনি কৰিম ছাৰ আপুনি যদি বিনা মূল্যত কামখিনি কৰিব পাৰিছে মই নিশ্চয় আহিম আপোনাৰ এই কামত যোগদান কৰিবৰ বাবে আৰু ৰাইজক আমি এটি অনুৰোধ জনাওঁ আপোনালোকেও বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন একোটিকৈ গছপুলি ৰুৱক কেৱল বিশ্ব পৰিৱেশ দিৱস বুলিয়েই নহয় প্ৰত্যেক দিনাই একোটিকৈ গছপুলি ৰুবলৈ যত্ন কৰক ধন্যবাদ